মই হিমাদ্ৰী মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ বহুত স্বাগতম জনালোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ একেবাৰে নতুন এটা চাটনি, যিটো হৈছে পাপৰৰ চাটনি। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। একেবাৰে সিম্পল, য'ত আমি সকলোৱে জানো কি লাগিব। যাত নহৰু, জলকীয়া, আদা আৰু বঙালী ধনিয়া। বঙালী ধনিয়া যদি নাথাকে আপোনালোকৰ চইচ, নিদিলেও খাবলৈ টেষ্টিয়ে হয়। এইখিনি আমি মিক্সিত লৈ ল'লোঁ। তাৰপাছত পাপৰখন ভাজিও ল'ব পাৰোঁ বা পুৰিও ল'ব পাৰোঁ। মই যেনিবা এতিয়া পুৰি লৈছোঁ। ভাজি ল'লেও টেষ্টটো আৰু বেছি হয়, কিন্তু অইল ফ্ৰী মানে চাটনি বনাইছোঁ আৰু সেইবাবে পাপৰখন পুৰি ল'লোঁ। পুৰি লোৱাৰ পিছত বাছ একো নাই, একেবাৰে চাটনি যিহেতু একেবাৰে সহজ হ'ব লাগে, পুৰিলোঁ বাছ এইখিনি মিক্সিত পিচি দিলোঁ। আপোনালোকে ট্ৰাই কৰি ক'বচোন কেনেকুৱা পালে চাটনিটো। এইখিনি এতিয়া গোটেইখিনি মিক্সিত পিচি ল'ম। মিক্সিত পিচি লোৱাৰ পাছত এইখিনি হৈ গ'ল ৰেডি। আৰু আপোনালোকে মন কৰিছেনে নাই, মই ইয়াত নিমখ দিয়া নাই। নিমখ কিয় দিয়া নাই? পাপৰত অলৰেডি নিমখ বহুত থাকে, আৰু যদি আপোনালোকে নিমখ কম খায় আপোনালোকে নিমখটো নিদিলেও কোনো কথা নাই। যদি আপোনালোকে অকণমান খাব বিচাৰে নিমখ, তেতিয়া আপোনালোকে দি ল'ব পাৰে। আৰু এদিন ট্ৰাই কৰি জনাবচোন কেনে পালে চাটনিটো।